ৰমেন, এইবাৰ পথাৰৰ খেতি কি হ'ব হয়? জানো দেই, ভগৱানে চকু মেলি চালেহে চোৱা। এইফালে চা আকৌ, মাটিৰ অৱস্থা কি হৈ গৈছে, ফাট মেলি গৈছেগে আৰু। নকবি আৰু দাদা, আমাৰো একেই আৰু। বৰষুণ জাকো নহা হ'ল, এইবাৰ নেখাই মৰিম যেনহে লাগিছে আৰু। নকবি আৰু দাদা। তহঁতৰ কি দাদা, খেতি মাটি এদুবাৰ ৰোৱাই নাই নে কি? নাই ৰমেন, এদুবাৰতো গোচ ল'বই পৰা নাই। এইহে অৱস্থা, বৰষুণৰ অভাৱ, এইফালে মাটি পুৰা ফাটি গৈছে, কেনেকে ৰুওঁ হয়? আমাৰ পথাৰৰ ফালে অলপমান পানী আছে, জেগাই জেগাই বাৰু নাই। তহঁতৰ ইয়াতচোন গোটেই পথাৰখনেই শুকান হয়। নকবি আৰু, আমাৰ এইফালে কাৰোৱে ৰুবই পৰা নাই ভালকৈ। আগতে শুনিছিলো দাদা, তহঁতৰ এই মাইথং পথাৰখনত বোলে পানী বহুত হয়, মাটিও দ। ইয়াতে যদি ইমান বাম হ'বলগীয়া হয়, মাটি ফাটি কিনে শুকাই যাবলগীয়া হয়, আৰু বাকীবিলাক পথাৰৰ মানুহে খেতি কেনেকে কৰিব হয়? এইবাৰ বতৰটোত বৰষুণৰ নামেই নোলোৱা হৈছে অ'। বাৰু ৰমেন, তই ইয়ালৈ কাহানি আহিলি? নাই, কালি সন্ধিয়া টাইমত পালোহি। আমাৰ দদাইদেউহঁতৰ ঘৰত আহিছিলো, তাকে আজি তোক ৰাস্তাত লগ পাই কিনে তহঁতৰ পথাৰখনে চাব আহিলো আৰু। ভালে কৰিলি দে। বাকী তহঁতৰ কিমান আছেগৈ পথাৰ? নাই, আমাৰ আৰু বেছি নাই, 1.5 বিঘামান আছে। পানী নাটনি একেই, ৰুব পৰা নাই। 1 বিঘামান ৰুইছোহে মাত্ৰ। তেনেকে মাটিও তাকৰ নহয় আমাৰ। বাৰু ৰমেন, আমাৰ এই মাটিৰ অৱস্থা দেখিলিয়ে নহয়, ব'ল এতিয়া ঘৰলৈ যাওঁ। ব'ল দাদাই ব'ল। ভগৱানেহে জানে আৰু কি লীলা দেখুৱাই। ৰমেন, তই দুদিনমান থাকিবি হপায়? নাই, আজি পিছবেলা টাইমতে যামগৈ। ঘৰতো কাম আছে অলপ। বৈ দাদা যাওঁ এবাৰ ঘৰলৈ।